ভদ্ৰলোকৰ বেশত এইবাৰ ছাগলী চুৰ নগৰবেৰাৰ কালুবাৰীত সংঘটিত হৈছে এই ঘটনা ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল ছাগলী চুৰ এখন বগা ৰঙৰ ভাৰ্ণা গাড়ী লৈ অহা তিনিজনীয়া চোৰৰ দলে কালিবাৰী পকী দলঙৰ কাষৰ পৰা ছাগলী গাড়ীত উঠাই থকা দেখি খেদি যায় স্থানীয় এজন ব্যক্তিজনে এজন চোৰক কৰায়ত্ব কৰে যদিও বাকী দুজন চোৰ গাড়ীখন লৈ উঠাও হয় কালুবাৰীত ধৃত চোৰটোক খুটাত বান্ধি নগৰবেৰা থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোকে উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায় ইপিনে ৰাইজৰ খবৰৰ ভিত্তিত ধূপধৰা আৰক্ষীয়ে গাড়ী লৈ উঠাও হোৱা মুৰব্বীন হুছেইন আৰু ইমান আলী নামৰ চোৰ দুটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ্য যে প্ৰায় ২-৩ মাহে নগৰবেৰাৰ বিভিন্ন অঞ্চলত ছাগলী চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে গয়াৰ আৰক্ষী কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই ৰাইজে আটক কৰিছে কি আছিল তাৰ মানে ইয়াতে দুখন যে আছে আমাৰ সংবাদৰ ওচৰত দুজন এখন ইণ্ডিকা গাড়ীত আহিছে চাৰিজন এটা ছাগাল উঠাইছে মানে বাহিৰত ৰৈ গ'ল পানী ৰাখি দিলে বাকী সিহঁতে গুচি গ'লে মানে লগত ধৰা পৰিলে অঞ্চলটোৰ বিভিন্ন ঠাইত ছাগল চুৰৰ লগত জড়িত আছে নিশ্চয় আছে ক'ত ঘৰ কি চুৰ কৰিব আহিছিল কি চুৰ কৰিব আহিছিল কেইটা লৈছে কেইটা ছাগল চুৰ কৰিছে হা আগা পিছে কেইটা ছাগল চুৰ কৰিছে ভালকে নকয় কিয় কিহেৰে আপুনি কিহেৰে ছাগল চুৰ কৰে কিহেদি চুৰ কৰে আপুনি কি গাড়ী আনিছিল নেকি সেইজনক ৰাজ্য কৰায়ত্ব কৰি আমাৰ ইয়াত ৰাখি থোৱা হৈছে আৰক্ষীক খবৰ দিছে নেকি আৰক্ষীক এতিয়ালৈকে খবৰ দিয়া হোৱা নাই আমি খবৰ দি আছোঁ মানে এই অঞ্চলৰ বিভিন্ন জেগাত চুৰ হোৱা ছাগলী এওঁলোকে জড়িত আছে এওঁলোক জড়িত আছে কাৰণ কিয় এটা কথাই জানো যে এবাৰ চুৰ কৰাৰ পাছত যেতিয়া লোভটো বাঢ়ি গৈছে যে এই অঞ্চলততো মানুহে মানে হেৰি নকৰে এই কোনো চোৱা চিতা নকৰে বা এনাই এটি আছে এনাই মানে ইয়াৰ পৰা নিলি আমাৰ সুবিধা হয় সেইকাৰণে সিহঁতে এইটো কাম কৰি আছে নগৰবেৰাৰ পৰা এই ৰিপৰ্ট খবৰে